অৱশ্যে সৰস্বতী পূজাত মই কোনোবাৰে এনেকে ওলাই নাযাওঁ, কিন্তু এই বছৰ সোমবাৰ পৰিল তো দৌলটো যাবই লাগিব। তাতে আমাৰ চেলিব্ৰিটি এজন আহি আছে মোক লগ কৰিবলৈ। অলপ ভাগ্য নে মোৰ এখন ইমান গাল ফেন ফলোইং থকা মানুহ, এক্সট্ৰাকেনো কি চিনাকি কৰাই দিম। এই আপোনালোকৰ মৰমৰ বিশাল হাজৰিকা, অৱশ্যে মই এক ভাই বুলিয়ে মাতো। শিৱসাগৰ আহি ফাৰ্ষ্ট ফোনটো মোকে কৰাত বুলি কোৱাত কিবা এটা এনেই ভাল লাগি গ'ল। অৱশ্যে মোক লগ কৰা নামটোহে খালি, ৰাইজক আমাৰ গোটেই ছোৱালীবোৰৰ ক্ৰাছ নহয় জানো, ইফালে টানিছে সিফালে টানিছে। মই বোলো ফটোকে মাৰা আৰু তই আজি। বাৰু যিয়ে নহওক, ব্যস্ত জীৱনৰ অকনমান টাইম যে আমাক দিলা তাৰ কাৰণে ধন্যবাদ দেই। ই যোৱাৰ পাছতে মই আৰু এজন চেলিব্ৰিটিক লগ পালো নহয়, এই ডুবাইৰ পৰা আহিছে আকৌ। ডায়মণ্ডৰ ৰাস্তা দি খোজকাঢ়ি আহিছে বোলে। তাৰ পাছতে এজন দুজনকে আমাৰ ডাঙৰ ডাঙৰ কণ্টেন্ট ক্ৰিয়েটৰবোৰ অহা দেখি মই বুলি এবাৰ পলাই দিয়াই ভাল। আৰু সঁচাকে কৈছো, মই এনেও ইমানকে লাগি থাকিব নোৱাৰো এইবোৰত। বাৰু ওলাই আহিলো যেতিয়া নিজৰ পঢ়ি অহা কলেজখনৰ পৰা বোলো এপাক আহোঁগৈ। আমাৰ আবেগ, আমাৰ শিৱসাগৰ কলেজ। এতিয়া পিছে ইউনিভাৰ্চিটি হ'লগৈ। কলেজখনলৈ সোমালে মোৰ সেই পুৰণা দিনবোৰলৈ মনত পৰি যায়। ইমানবোৰ যে স্মৃতি আছে এইখন কলেজৰ, মনত পৰিলে কথাবোৰ এনেই কিবা এটা ভাল লাগি আহে। এতিয়া পিছে চব অচিনাকি মুখ, কিন্তু তাৰ মাজতো মোৰ দুজন প্ৰিয় ছাৰক লগ পাম বুলি বহুত হেঁপাহ লৈ আহিছিলো। এটা সময়ত পিছে আমিও এনেকে কলেজৰ মেইন আছিলো, কিন্তু লগতে ছাৰহঁতৰ প্ৰিয় আছিলো। ইয়াতে কিন্তু মোৰ লগৰ দুটাক মেনশ্যন কৰিম, অজয় আৰু নিপু। বহুত মিছ কৰিছো তহঁতক ভাই। আৰু আমাৰ শিৱসাগৰ কলেজৰ গাম্ভীৰ্যতা কিমান সেইটো চবেই জানে। মনৰ আশাটো পিছে তেতিয়া পূৰণ হ'ল যেতিয়া দত্ত ছাৰক লগ পালো, মানে ৰণেন প্ৰকাশ দত্ত ছাৰ। ইমান বছৰৰ পাছতো যে ছাৰে আমাক পাহৰা নাই, এনেইনো কয় নি, শিষ্যই পাহৰিলেও গুৰুৱে কেতিয়াও নাপাহৰে। আমাৰ প্ৰফুল্ল কলিতা ছাৰক মই বহুত বিচাৰিলো, কিন্তু লগ নাপালো। পুৰণা দিনবোৰতো মই ঘূৰাই নাপাওঁ, কিন্তু কলেজলৈ আহি পুৰণা স্মৃতিবোৰ একদম ঘূৰাই পালো। তাৰ পাছতে আমাৰ কলেজৰ প্ৰসাদো খালো ইহঁতক। ইহঁত মানে মোৰ গোটেই পল্টনটোৰ লগত আহিছিলে। আৰু ৰাস্তাত এয়া মোৰ মৰমবোৰ।